নমস্কাৰ বন্ধুসকল, আজি হৈছে ৭ বিহু অৰ্থাৎ বহাগৰ ৬ তাৰিখ। যিহেতু প্ৰতি বছৰে আজিৰ দিনটোত আমাৰ গাঁৱৰ ডেকাসকলে এই চুলালৈ যায়, যাৰ বাবে আমি আজি চুলালৈ যাবলৈ ওলালো। বৰ্তমান আমি কেইটা চুলালৈ যাবলৈ সাজু হৈছো। পাহাৰত উঠাৰ আগতে আমি শিৱ মন্দিৰতো নিশ্চন লগাই দিলো। আমি ৰবাৰ বাগানৰ মাজে মাজে এনেকৈ ওপৰলৈ উঠি গৈ আছো। পাহাৰৰ অলপমান ওপৰলৈ উঠিলে এনেকৈ আমাৰ গাঁওখন দেখা যায় আৰু এইফালে হৈছে ব্ৰহ্মপুত্ৰ নদী। আমি সকলোৱে এনেকৈ ওপৰলৈ উঠি গৈ আছো। ৰ'দটোৰ বাবে অকমান অসুবিধা হৈছে যদিও কিন্তু ওপৰলৈ গ'লে ভাল লাগিব। অকমান জিৰণি লৈ এনেকৈ আমি চকলেট খাই খাই ওপৰলৈ গৈ আছো। আমি ইয়াতে সকলোৱে জিৰণি লৈছো, যিহেতু সকলোৰে পুৰা ভাগৰ লাগি গৈছে। অকমান জিৰণি লৈ আমি আমাৰ যাত্ৰা পুনৰ আৰম্ভ কৰিলো চুলালৈ। অৱশেষত আমি সকলোৱে ওপৰলৈ আহি পালো। পূজা কৰা ঠাইখিনি আমি অকমান এনেকৈ চাফ চিকুণ কৰি দিছো। এনেকৈ গছডালৰ ওপৰত উঠি লৈ অনা নিশ্চনখন এনেকৈ বান্ধি দিছে। আৰু এইফালে চাওক বন্ধুসকল, এয়া হৈছে আমাৰ গাঁৱৰ দৃশ্য একেবাৰে পাহাৰৰ ওপৰৰ পৰা।